লাগিলে কৈ দিয়া এবাৰ লাগিলে নমস্কাৰ বন্ধুসকল, কোনো এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টো অলপ বিশেষ হ'বলৈ গৈ আছে, কাৰণ চাওঁতে মই কেতিয়া মানে 50টা ভিডিঅ' দিলোঁ মই গমেই নাপালোঁ। আজি 50 নম্বৰ ভিডিঅ'। আৰু তাতোতকৈ জমনি কথাটো হ'ল মই 4 মাহৰ পিছত ভিডিঅ' দিছোঁ। মানে ভিডিঅ' দিবলৈ ইমান সময় নিমিলেগে, বহুত দিনৰ পিছত ভিডিঅ' আপলোড কৰিছোঁ। আৰু আজি 50 নম্বৰ ভিডিঅ' বুলি এটা ধুনীয়া জেগাত গৈ আছোঁ। আপোনালোকক অলপ দেখাব চেষ্টা কৰিম এই জেগাডোখৰ। গৈ থাকিম আপোনালোকক দেখাই থাকিম, গম পাব ক'লে গৈ আছোঁ। তেন্তে ভিডিঅ'টো চাই থাকিব অলপ, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আছে হিমান্ত, গাড়ী চলাই আছে এতিয়া, পাছত আপোনালোকক ভালকে দেখাম। আৰু এয়া হ'ল অৰুণাচলৰ বৰ্ডাৰ ডিৰাগ গেট। ইয়াত অলপ চেকিং হয়, গেট পাছ বনাব লাগে। আৰু বন্ধুসকল, অৰুণাচল সোমাই গ'লো, পাছ চাছ চব কৰি ল'লো। ইয়াতে গেটতে পাছ চাছ চব বনাব লাগে। মানুহৰ পাৰ হেড 50 ৰুপিজ আৰু গাড়ী 100 ৰুপিজ। তেতিয়াহ'লে আমি তিনিটা আহিছোঁ, 250 ৰুপিজ দিলোঁ আৰু এতিয়া অৰুণাচল প্ৰৱেশ কৰিলোঁ। ধুনীয়া জেগা। এয়া চব ট্ৰেক্টৰ গৈ আছে, অৰুণাচলৰ ট্ৰেক্টৰ। আৰু ৰাস্তা চব অৰুণাচলৰ। এইফালে আপোনালোকে বহুত কেইখন ৰিজৰ্ট পাব। কামলাং, চামকে ৰিজৰ্ট, 7 কিলোমিটাৰ, টুংটাও, এই কিবা কিবি ৰিজৰ্ট আছে। আমি যাম কামলাং ৰিজৰ্ট। আমি পাৰিলে গোটেইকেইখনত অলপ সোমাই আপোনালোকক ভিউটো দেখাব চেষ্টা কৰিম। আপোনালোকে চাই যাব। গোটেইকেইখন ৰিজৰ্ট একেদিনাই একেটা খৰচতে আমি যাব ট্ৰাই কৰিছোঁ। চাওঁ এতিয়া পাৰোঁনে নোৱাৰোঁ, চাই থাকক। আৰু অৰুণাচলৰ ৰাস্তা চব কি ধুনীয়া ৰাস্তা, দুয়োফালে গছৰ পুলি ৰোপণৰ কাৰণে কি ধুনীয়াকৈ বনাই দিছে। আমি এতিয়ালৈকে পাহাৰ দেখা নাই অৰুণাচলত, জাষ্ট এণ্ট্ৰি হৈছোঁ, ভৈয়ামে দেখিছোঁ। লাহে লাহে আমি পাহাৰ দেখিম। এতিয়া চাওঁতে পালোহি অৰুণাচল ইউনিভাৰ্চিটি। বহুত ধুনীয়া লাগিছে বাহিৰৰ পৰা, অৰুণাচল ইউনিভাৰ্চিটি। এতিয়া লাগিছে অৰুণাচল আহিলোঁ। সোমাওঁতে এখন আপোনালোকে শিক্ষা অনুষ্ঠান পাব, তাৰপিছত অৰুণাচল ষ্টাৰ্ট। নামচাই ডিষ্ট্ৰিক্ট, অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টত আমি আছোঁ। আৰু এয়া অৰুণাচলৰ কুকুৰা চব, অৰুণাচলৰ কুকুৰা। জানে কাক কেতিয়া মন পিছলিব, কাক ভাল লাগিব, কাৰ পৰশত মোৰ হিয়া তৰা নিৰ্বিৰালে জুই। বন্ধুসকল, অৰুণাচলৰ ৰাস্তাখিনি পুৰা জুই, মজা ৰাস্তা পুৰা জুই চক। আগতকৈ কি ৰাস্তা দেখো এতিয়া দেখাম আপোনালোকে। আমি গৈ আছো কামলাং ৰিজৰ্ট। এইফালে আহোঁতে গোটেইকেইখন ৰিজৰ্ট পাৰ হৈ আহিলোঁ। একেবাৰে শেষত আছে কামলাং ৰিজৰ্ট। ৰাস্তা এডোখৰ বহুত বেয়া ৰাস্তা, ত' আমি মানে বহুত পাৰ হৈ আহিলোঁ কেইখনমান ৰিজৰ্ট, কিন্তু আমি ভাবিছোঁ একেবাৰে দূৰত থকাখন যাওঁ কামলাং। ত' কামলাং যাওঁতে এইবোৰ গাঁতবোৰে পাইছোঁগৈ আৰু দেই। বন্ধুসকল, আহি প্ৰথম পাহাৰখন দেখি পাইছোঁ। ৰাস্তা এফালে গৈছে, ভিউ চক এফালে যায় কামলাং ৰিজৰ্ট। বন্ধুসকল, পালোহি আৰু উঠনিৰ পৰা আহি ভিউ চক পুৰা পাহাৰ আৰু এইফালে গাড়ী দেখোন। আমি ইমান লেট হ'ল। বন্ধুসকল, এট লাষ্ট পালোহি কামলাং ৰিজৰ্ট। এতিয়া আমি যাম, গোটেইকেইটা ওলাই লৈছোঁ, গাড়ী চাৰি ইয়াত পাৰ্ক কৰি লৈছোঁ। লগত আহিছে বিজিত, আৰু এইফালে হৈ গ'ল হিমান্ত, দেখাই আছে আপোনালোকক। আৰু আগফালে গাড়ী চক, পুৰা গাড়ী ভৰ্তি। এতিয়া জেগা পাওঁ নেপাওঁ ভগৱানে জানে আৰু দেই, যি হ'ব দেখা যাব। বলক তেন্তে ভিডিঅ'টো আকৌ এবাৰ আৰম্ভ কৰোঁ। এই ভিউটো এবাৰ দেখাই দিছোঁ আপোনালোকক, সেইখন পাহাৰ। এইখন ৰিজৰ্টখন, আমি সোমাই যাম ভিতৰলৈ। গ'ল কি ধুনীয়া দলং চক, আৰু এইফালে মানুহ পুৰা এনজয় কৰিছে। এইফালে নদী বৈ আহিছে, পাহাৰখন একদম ওচৰতে আছে।
বন্ধুসকল আল্টিমেট ভিউ মজা জেগা একদম মানে ফ্ৰেছ লাগি গৈছে ধুনীয়া বতাহ দি আছে আমি এতিয়া নদীখনলৈ তলত এখন নদী আছে এইফালে এখন পাহাৰ এইফালে এখন নদী আছে আমি এতিয়া নদীখনলৈ যাবলৈ ট্ৰাই কৰিম পুৰা কহুৱা এইবিলাক কহুৱা ফুলি আছে আৰু কি ধুনীয়া পৰিৱেশ এইফালে কেবিন আছে খাব পাৰি এতিয়া আমি তললৈ নামি যাম চাওঁ কি হয় এতিয়া কহুৱা ফুলি আছে কি ধুনীয়া কহুৱা এইবিলাক হাবি মাজেদি গৈছোঁ বঢ়িয়া বঢ়িয়া বৰ্তমান এতিয়া আপডেট দিছো যে ইয়াত ঘড়ীটো হাতত পিন্ধি আছিলে এৰি গ'ল যে হাতৰ ঘড়ীটো গুচি গ'ল চব হাৰামি হয় ইয়াৰ ওচৰতে ঘড়ী আছে ইয়াৰ ঘড়ীটো এইখন হাততে পিন্ধি আছিলে চব গাইজ কি হ'ল ব্ৰাদাৰ কি হ'ল গাইজ ঘড়ী পাই গ'ল চব ঘড়ী পাই গ'ল ঘড়ীটো কি হ'ল গমেই নাপালা তুমি লৈ গৈছিলে মাক ঘড়ীটো গুচি গৈছিলে পাই গ'ল লাখ ভাল আছিলে কেতিয়া পাই গ'ল এতিয়া চকু চক তাৰ চকু চক কামলাং ৰিজৰ্টত আহি পালো আৰু ইয়াৰ পৰিৱেশ চব চাউণ্ডটো চাগে ভালকে অহা নাই কিন্তু পুৰা মজা এনজয় কৰিছো পুৰা ধুনীয়া লাগিছে গুচি গৈছো চাউণ্ডটো ভালকে নাহিব পাৰে কিন্তু কি ধুনীয়া ভিউ চক পুৰা ইয়াত ঘূৰি আছো চক গুচি গৈছো হুডটো বাঢ়ি গৈছে এইটো বিজিত আৰু মই আৰু চবফালে মানুহ পুৰা ভৰ্তি এইফালে চব চবেই গা ধুই আছে চবেই চব এইফালে আৰু পাৰ্টনাৰ কেইটা মই লগ পাইছো এইকেইটা এইটো ঘড়ীটো পাই মনটো খোজ তাৰ কামলাং ৰিজৰ্ট এটা আহিব পাৰে গা ধুব পাৰে পুৰা এনজয় কৰিব পাৰে ভাল লাগিছে আপোনালোকে আহিব এনজয় কৰিব পানী ফুলটো বাঢ়িছে এইফালে পাহাৰখন চব ধুনীয়া পাহাৰ এখন পাহাৰৰ পৰা বৈ অহা এখন নৈ আৰু এজন নামৰূপৰ লগৰ লগ পালো চব কি ধুনীয়া চবে এনজয় কৰিছে এইখন ওচৰতে পাহাৰ বন্ধুসকল ভাল লাগিছে বহুত এনজয় কৰিছো 50 নম্বৰ মোৰ ভিডিঅ' আৰু এটা ধুনীয়া পৰিৱেশত আহি আপোনালোকক ভিডিঅ' দেখাব চেষ্টা কৰিলো যদি ভাল পায় আহিব ইয়ালৈ চবচে দূৰত থকা ৰিজৰ্টখন এখনে হয় আৰু ভাল লাগিছে সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ আৰু যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইবটো কৰিব বেল আইকনটো প্ৰেছ কৰিব বন্ধুসকল আপোনালোকে যদি ইয়ালৈ আহে অলপ সাৱধানে আহিব কাৰণ বেছি শ্লিপাৰী মানে ডাঙৰবিলাকেতো জানে কিন্তু সৰু ভাইটিবিলাক যোনবোৰ 14-15 বছৰীয়া বা সৰু ল'ৰাবিলাকে অলপ সাৱধানে ইয়ালৈ আহিব কাৰণ বহুত বেছি পিছল যাতে পৰি পিনে একো অঘটন নহয় সেয়া সকলোৱে সাৱধানে আহিব আৰু এনজয় কৰিব এয়া চব আৰু যদি কেলা বিয়েৰটো খাই যদি কেলা ইয়াত আহে কক খতম কেলা ঘৰলৈ যাব নোৱাৰিব আগলৈ যাব ট্ৰাই কৰো আৰু মানে যাবলৈ বেছি কষ্ট কৰিব নালাগে এনে শুই দিলে হয় মানে পানীয়ে লৈ যায় তো আমি চাওঁচোন কি কৰে অলপ কঁকালটো ইফাল সিফাল কৰি দিলে হয় সিমান তাই পুৰা এনজয় কৰিছে পুৰা এনজয় ভিজিট পুৰা এনজয় কৰিছে পুৰা মানুহ পুৰা আল্টিমেট ভিউ আৰু পুৰা এনজয় কৰিছো ভাল লাগিছে
মই বিয়ণ্ড মানে ৱৰ্ড মই মানে ডুবি গৈছো নাপাইবি নাপাই নুডুবিবি নুডুবিবি তই নুডুবিবি মই ডুবি গৈছো তই নুডুবিবি ইয়াত এটাই কথা ক'ব এনজয় কৰিব আহিছে ইয়াত এনজয় কৰক ক'বলৈ নাই আৰু বহুতে বিয়েৰো খায় হওক একো নাই ক'বলৈ নাই চবৰ নিজৰ নিজৰ এটা এনজয় কৰিব দিন থাকে কিন্তু মানে বিয়েৰ বটলটো খাই নদীত নেপেলাব কালৈকে বিয়েৰ বটলটো ধাৰ থাকে তো মানুহৰ কাটিব পাৰে তো আপোনালোকে খাই মেলি ছাইডত পেলাব কিছুমানে কেন বিয়েৰটো নদীতে পেলায় আৰু কাৰোবাৰ এনেকৈ দুৰ্ঘটনা হ'ব পাৰে তো বন্ধুসকল ইমানেই আৰু ভিডিঅ' আল হাবিবি আল হাবিবি কেনেকুৱা লাগিলে কৈ দিয়া এবাৰ আল্টিমেট লাগিলে এই পানীত আপুনি আহক পানীত আহক পানীৰ লগত বিলীন হৈ আপুনি উঠি যাওক আমি যথেষ্ট ধুনীয়া পৰিৱেশ ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশত এদিন আহক এনজয় কৰক যথেষ্ট এনজয় কৰিলোঁ ভাল লাগিলে এতিয়া খাবলৈ কিবা এটা অৰ্ডাৰ দিছোঁ আহিব ইয়াতে নদী কিনাৰতে খাম আৰু ঘৰলৈ যাম সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ ভাল লাগিলে বহুত দিনৰ পিছত আহিলোঁ এনেকৈ অৰুণাচল সঁচাকৈ বহুত প্ৰাকৃতিকভাৱে বহুত মানে মনোমোহা বহুত ধুনীয়া পৰিৱেশ আছে অৰুণাচলত আৰু নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ষ্টেট হয় ন অৰুণাচল তো আহিব আপোনালোকে ভিজিট কৰিব সঁচাকৈ ধুনীয়া চবফালে মানে মাথো সেউজীয়া সেউজীয়া আৰু সেউজীয়া এইখন নদীখন চবেই তাত তলত গা ধুই আছে ফটো চটো মাৰিছে ভাল লাগিছে খানা আহি গ'ল গাইছ ফ্ৰাইড ৰাইচ চক বেয়া নহয় ধুনীয়া দিছে এয়া তিনিজন আৰু কি ধুনীয়া ভিউত খাইছোঁ আমি চক এইফালে পূৰা পাহাৰ 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 ভাল লাগিছে বাৰু খাই চাওঁ কেনেকুৱা লাগে আপোনালোকে দেখাম কেনেকুৱা পাইছা গাইছ মাত্ৰ খাব পাৰি আৰু প্ৰশংসনীয় নহয় জাষ্ট ভোক লাগিছে পেট ভৰিব নাই পেটটো ভৰিলে হয় ইমানে লাগে খাওঁ আৰু ভাতটো যাওঁগে মেঘ গাজিছে পূৰা জলজৰাই মেঘ গাজিছে খাওঁ আৰু বৈ থাকোঁ